নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ মাজত এটা সৰু বিউটি টিপছ লৈ আহিছোঁ। পেলনীয়া কলৰ বাকলি দি কেনেকৈ ঘৰতে মেহেন্দি বনাব পাৰোঁ। কলৰ বাকলিবোৰ ভালদৰে ৰ'দত শুকাই ল'ম। শুকান হোৱাৰ পিছত গেছৰ জুইত বাকলিবোৰ পুৰি ল'ম। এতিয়া পোৰা হৈ গ'ল। এতিয়া পাউডাৰৰ দৰে মিহি কৰি ল'ম। এই গুড়িখিনিৰ লগত এতিয়া মই অলপ চাবোন গুড়ি কৰি দিম। আৰু অলপমান চূণ দিম, খাৱা চূণ, পাণ তামোলৰ লগত খাৱা চূণ। তাতে অলপমান পানী দি দিম। চাবোন, পানী আৰু চূণ দি এটা পেষ্ট বনাই ল'ম। এতিয়া পেষ্টখিনি হাতত লগাই ল'ম। এতিয়া হাতত লগা হৈ গ'ল। 15-20 মিনিট এনেদৰে হাতত থৈ দিম। পোন্ধৰ 20 মিনিটমান পিছত হাতটো মই ধুই আহিম। ধুই আহিলোঁ। এতিয়া চাওক কিমান ধুনীয়া ৰং ওলাইছে, চাওক কিমান ধুনীয়া কালাৰ আহিছে।